লাইনত আছনে? আছো। পল আছেনে? মই আছো লাইনতে আছো মই ক। এই শুনচোন এতিয়া ডাঙৰ কথা এটা হ'ল নহয়। এই যে ভদ্ৰামৰ পিতেক সৰুটো সি বাহিৰত আছিল নহয়, এতিয়া আহি ঘৰত সোমাই আছেহি। তাৰ জ্বৰ কাহ চৰ্দি, কিন্তু কোনো ডাক্তৰৰ ট্ৰিটমেণ্ট লোৱা নাই নহয় বুজিছনে। হয় নেকি? এইটোতো ডাঙৰ কথা হৈছে। তো আমিয়ে কিবা এটা কৰিব লাগিব। তাকে আমিয়ে কিবা এটা কৰিব লাগিব। আমি কেইটা মিলি পেলাই আৰু গাঁৱৰ কেইটামান লৈ পেলাই আমি কিবা এটা কৰিব লাগিব বুজিছ। ঠিক আছে দে, মই জনাম বাৰু দে তহঁতক। ঠিক আছে হ'ব দে। ঠিক আছে, এতিয়া লকডাউন ন, এতিয়া ওলাইও যাব নোৱাৰোঁ কিনিও, গতিকে আমি ফোনৰ দ্বাৰাই কথাখিনি পাতি আলোচনা কৰিব লাগিব। এই গাঁওবুঢ়াকো কথাটো জনাব লাগিব বুজিছ। কথাটো পুলিচকো জনাব লাগিব। ঠিক আছে দে, ঠিক আছে। ঠিক আছে হ'ব দে। দে। মইনা, মইনা ক। পিছফালে মই পানী বাল্টিটো থৈ আহিলো, লৈ আহচোন। আৰু চাবোনটো আনিবি দেই। হ'ব। এয়া পানী আৰু চাবোন ইয়াতে থৈছো। মা, তইনো সদায় সদায় পানী আৰু চাবোন কিয় থৈছ? এতিয়া দেখোন লকডাউন, আমিও কাৰো ঘৰত নাযাওঁ আৰু আমাৰ ঘৰতো নাহে কোনো। এই পানীখিনি অকল বেলেগৰ কাৰণে থোৱা নাই, আমাৰ কাৰণেও থৈছো বুজিছ। এই যে বাপে বজাৰলৈ যায়, গাখীৰ আনিবলৈ যায়, আহি পেলাই যাতে হাত মুখখন বাহিৰতে ধুৱে, সেইকাৰণেহে পানীখিনি ইয়াতে থৈছো। সেইটো কথা। এতিয়া বুজিলি নহয়? ব'ল গা পা ধুই আজৰি হৈ গ'ল, ব'লচোন ব'ল। ঠিক আছে। মইনা, মইনা, এই বজাৰ বেগটো লৈ আনচোন। নিছো দেউতা। মইনা, দেৰি কৰি নাথাক, বজাৰ বেছি সময় খোলা নাথাকে নহয়। এইটো লওক মোনা আৰু এখন মাস্ক মাৰি যাওক। হ'ব দে। দিনকাল আহিলে, ঘৰৰ পৰা বাহিৰ ওলালে এই সোপাডাল মাৰি যাব লাগে। হৈছেনে এতিয়া? আহিছো দে। ঐ শুনিছ? খুব ভাল হ'ল বুজিছ। কালি ল'ৰাটোক পুলিচে লৈ গ'ল নহয়। নিলে নেকি? মই আকৌ ভাবিছিলোঁ খবৰ এটা লৈ যাম বুলি। ধেৎ, এইটো বেমাৰ হ'বলৈ মানুহে খবৰ ল'বলৈ যায় নেকি? এইটো এটা সংক্ৰমিত বীজাণু। এই বেমাৰটো যাৰ হয় তেওঁক পৃথক কৰি ৰখা হয়, তেওঁৰ পৰা বেলেগলৈ সংক্ৰমিত নহয়। সেইকাৰণে ডক্তৰে সঠিকভাৱে একো নোপোৱালৈকে তেনেকুৱা মানুহৰ ওচৰত যাব মানা কৰিছে, বুজিলি? বুজিছ, এতিয়াহে বুজিছোঁ। আমি দূৰত্ব বজাই ৰাখিলে নিজৰ জীৱনটো বচাব পাৰিম, বুজিছ? একদম ঠিক কথা কৈছ বুজিছ। ঘৰতে থাক, সুৰক্ষিত থাক। এতিয়া ৰাখিছোঁ দে। ঠিক আছে হ'ব দে, ৰাখিছোঁ বাৰু এতিয়া দেই। ঠিক আছে। ঠিক আছে হ'ব দে। ঠিক আছে দে। ময়ো ৰাখিছোঁ দে। হেৰি, আপুনি কি কৰিছে হয়নে? কি হ'ল? কি কৰিলো মই? কিয়? আপুনি জানো বজাৰৰ পৰা অহা নাই? থকচোন থক, এই বেগটো তাতে থক। আৰু সেই চাবোন আৰু পানী একদম হাত মুখ তাতে ধুই আহক, তাৰপিছতহে ভিতৰলৈ আহিব। হে ভগৱান, কি দিন দেখালা হয় প্ৰভু কৃষ্ণ, হে জানা। বিশ্বত কৰোনাই প্ৰাণ ল'লে প্ৰায় 1,48,000। সৰ্বমুঠ মৃতকৰ 65% ইউৰোপ মহাদেশৰ। বিশ্বত কৰোনা মহামাৰীত সংক্ৰমিত হৈছে বেমাৰটোত ইমান মানুহ মৰিছে। 1,48,000 প্ৰাণ লোৱা কি হ'ব বাৰু? উপশম পাবলৈ সক্ষম হৈছে। বৰ ভয় লাগিছে।
ভয় নকৰিবি মাজনী। লাখৰো অধিক এইটো আক্ৰান্ত। বেমাৰত আনহাতে ভয় কৰিব নালাগে, কেৱল সাৱধানেহে থাকিব লাগে 65% যাতে বেমাৰটো কাৰো গাৰ পৰা আমালৈ আহিব নোৱাৰে। তেতিয়াহ'লে চব মানুহ ঘৰৰ ভিতৰত সোমাই থাকিলে এই বেমাৰটো নাইকিয়া হৈ যাব নেকি মা? আমি যদি চব ঘৰৰ ভিতৰতে সোমাই থাকো, ভালদৰে নীতি নিয়ম মানি চৰকাৰৰ নিৰ্দেশ মানি থাকো, তেতিয়াহ'লে এই মহামাৰীৰ পৰা চবেই ৰক্ষা পাব, বুজিছনে মাজনী? লগতে আমি সতৰ্কও হ'ব লাগিব যাতে এই বেমাৰৰ লক্ষণ থকা কোনো মানুহ ডক্তৰৰ পৰামৰ্শ নোলোৱাকৈ নাথাকে, বুজিছ? তেতিয়াহে আমি চব আৰু এই বেমাৰৰ পৰা ৰক্ষা কৰিব পাৰিম। মাৰে একদম ঠিক কথাই কৈছে অ' মইনা। ময়ো এতিয়াহে বুজি পাইছোঁ। আমি যদি গাঁৱৰ প্ৰত্যেক ঘৰৰ মানুহে চৰকাৰৰ নিৰ্দেশ মতে ঘৰতে সোমাই থকাৰ লগতে যদি নিজে নিজক সতৰ্ক কৰি ৰাখিব পাৰিলোঁ, তেতিয়াহ'লে চাবি এই মহামাৰীৰ পৰা আমি অতি সোনকালে হাত সাৰিব পাৰিম। নমস্কাৰ, আশা কৰোঁ আপোনালোক সকলো ঘৰতে থাকিব। নিজৰ পৰিয়ালৰ লগত সময় কটোৱাৰ এয়া এক সোণালী সুযোগ। এই সুযোগ গ্ৰহণ কৰক, লগতে ঘৰখনক কৰোনাৰ পৰা ৰক্ষা কৰক। আমাৰ পৰিয়ালটি ঘৰতে থাকিবলৈ প্ৰতিজ্ঞাবদ্ধ। আৰু আপোনালোক? নমস্কাৰ। আপোনালোকে হয়তো ভাবিব পাৰে আমি এই চুটি ছবিখন প্ৰস্তুত কৰোঁতে আমাৰ চৰিত্ৰসমূহে ইজনে আনজনৰ লগত দেখা দেখি হৈছোঁ বা সাক্ষাৎ হৈছোঁ, কিন্তু আচলতে এই লকডাউনৰ সময়ত আমি সম্পূৰ্ণ ঘৰতে আবদ্ধ থাকি আমাৰ নিজৰ মোবাইলৰ পৰা এই চুটি ছবিখন প্ৰস্তুত কৰিছোঁ। আশা কৰোঁ সকলোৱে ভাল পাব। আমি আবদ্ধ হৈ আছোঁ ঘৰতে, আৰু আপোনালোকো আবদ্ধ হৈ থাকক, সুস্থ থাকক, সতৰ্ক থাকক। আহক সকলোৱে মিলি আমাৰ দেশখন, আমাৰ ৰাজ্যখন কৰোণামুক্ত কৰোঁ। ধন্যবাদ।